নমস্কাৰ প্ৰিয় দৰ্শক মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল থোৰতে জানিবলগীয়া অনুষ্ঠানলৈ আজি ভাৰতৰ 5টা প্ৰশ্ন উত্তৰ লৈ আকৌ আহিলোঁ তোমালোকৰ মাজলৈ। ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বজা কি? জাতীয় পতাকা। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? কাবাডী। থোৰতে এই 5টা কথা জানি থোৱা ভাল। ধন্যবাদ। বহুদিন যায় 3 মাহমান হ'লেতো একোৱেই নহয়। 6 মাহমান যদি গৰম দিনত হ'লেও 6 মাহমান হ'লে আপোনাৰ একোৱেই নহয়। আমি পিন্ধি আছোঁ, আপোনালোকেও পিন্ধিব।